নমস্কাৰ বন্ধুসকল, মাৰ আখল চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আনিছোঁ এটি নতুন ৰেচিপি, আৰু যিটো হৈছে ফ্ৰাই নকৰা মাছৰ জুতি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেনেহ'লে আহকচোন কেনেদৰে ৰান্ধিছোঁ চাই লওঁ। এয়া মই অমিতাখিনি ধুই সৰু সৰুকৈ কাটি লৈছোঁ। আজি আমাৰ ঘৰৰ পুখুৰীতে ধৰা গ্ৰাছ কাপ মাছৰ সৈতে অমিতা খাৰ তৰকাৰী ৰান্ধিম। আপোনালোকে এনেদৰে খাৰ বনাই খায়নে? যদি খায় মোক কমেণ্ট কৰি জনাবচোন। এয়া আমাৰ অমিতা কাটি হৈ গ'ল। এতিয়া মই অমিতা তৰকাৰীখিনি ৰান্ধিবৰ কাৰণে এই 3 পিচ মাছ লৈছোঁ, আৰু এয়া জালুক, আদা, জলকীয়া, অলপমান খাৰ। এতিয়া মই কেৰাহী পাতি প্ৰথমে এয়া অকণমান খাৰ দিছোঁ। মই অকণমান পানী দিছোঁ, খাৰখিনি যাতে শুকাই নাযায়। এতিয়া আমি ইয়াতে বটি লোৱা কেঁচা জালুক, জলকীয়া আৰু আদা, ইয়াতে অলপমান নিমখো দিছোঁ। একে সমানে দি লৈছোঁ গোটেইখিনি, আৰু ইয়াতে কাটি লোৱা অমিতাখিনি দি দিম। অমিতাখিনি দিয়াৰ পিছত এতিয়া আমি ইয়াতে আৰু অলপ পানী দিম। অমিতাখিনি অকণমান তল যোৱাকৈ আৰু পানীখিনি দি ল'ব লাগিব। দি লৈ এতিয়া আমি অকণমান লৰাই 10 মিনিটমান সময় আমি ইয়াক ঢাকোন মাৰি থৈ দিম। আৰু 10 মিনিটৰ পিছত অমিতাখিনি সিজিছে, আৰু অমিতাখিনি সিজিছে। আমি হাতাৰে এইখিনি ভাঙি কৰি ল'ম, আৰু যদি ঘুটনি আছে ঘুটনি মাৰি দিব, তেতিয়া ধুনীয়াকৈ গোলগুলীয়াকৈ সিজি যাব। আৰু অলপ ডাঠ হোৱা নিচিনা লাগিছে। এতিয়া আমি ইয়াতে মানুহৰ অনুপাতে আৰু পানী অলপ দি ল'ব পাৰিব। এতিয়া আমি ইয়াতে আৰু অলপ এইখিনি ভালদৰে ঘুটি লৈ ইয়াতে অলপ পানী দিম। মই পানী ইমানখিনি দিছোঁ, আৰু সোৱাদ অনুসাৰে নিমখ দি ল'ব আপোনালোকে। এতিয়া আমি অলপ ঢাকি দি, এয়া দেখিছেনে, অলপ সময় পিছতে উদঙাই এতিয়া চাইছোঁ ধুনীয়াকৈ ভকভককৈ উতলি আছে। আপোনালোকে এনেদৰে উতলাই ল'ব। এতিয়া ইয়াতে যিহেতু ফ্ৰাই নকৰাকৈ মাছখিনি দিম, গতিকে ভকভককৈ যেতিয়া উতলি থাকিব, তেতিয়া আপোনালোকে ইয়াতে মাছখিনি দি দিব। আৰু মাছখিনি দিয়াৰ পিছত কিন্তু হাতা নলগাব, যিহেতু ফ্ৰাই নকৰাকৈ দিয়া হৈছে, গতিকে হাতা নলগোৱাকৈ আকৌ ঢাকোন মাৰি দি 10 মিনিটমান সময় উতলাই থাকিব। এয়া চাওকচোন, 10 মিনিটৰ পিছত ধুনীয়াকৈ মাছখিনি ফুলি ফুলি উঠিছে। ইয়াত ধুনীয়াকৈ এনেকৈ ফাটিবলৈ দিব। দেখিছেনে, কি ধুনীয়াকৈ ফুলি উঠিছে, মাছ ফাটি ফাটি গৈছে। এনেদৰে মাছখিনি ফুলি ফুলি ফাটি গ'লেই মাছখিনি সিজি যাব, আৰু তৰকাৰীখিনিও খাবলৈ হৈ যাব। আপোনালোকে ফ্ৰাই কৰিও মাছখিনি দিব পাৰে, কিন্তু এনেদৰে ফ্ৰাই নকৰাকৈ খাৰ তৰকাৰী বনাই খালেহে বেছি সোৱাদ হয়। তেনেহ'লে বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? নিশ্চয় ভাল পালে। যদি ভাল পালে মোক কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো লাইক কৰি দিব। আগলৈ এনেকুৱা ভাল ভাল ৰেচিপি পাই থাকিবলৈ মাৰ আখল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।